সকলোলৈ সন্মান জনাই মই আজি এটি কবিতা আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ। কবিতাৰ শিৰোনামা হৈছে অকলে। কবি জিতু দাস। কবিতাৰ শিৰোনামা অকলে। কিমান বছৰ গুচি গ'ল, মই ৰৈ গ'লোঁ অকলে। কিমান বছৰ গুচি গ'ল আৰু জীৱনৰ কিমান দিন, মই ৰৈ গ'লোঁ কিন্তু জীৱনত সদায় অকলে। সদায় মনত এটা ভাৱে থাকিল খেলি, অলপ হ'লেও ময়ো যেন পাওঁ প্ৰিয়াৰ মৰম, মোৰ হৃদয়টো অলপ পৰক জোৰ। জীৱন এতিয়া ভগ্ন হৃদয়ৰ মই নীলাজ প্ৰেমিকে। প্ৰেমৰ স্বপ্ন দেখি গ'লোঁ আৰু মোৰ হৃদয়েও ভাঙি গৈ থাকিল। কোনেও বুজিয়েই নাপালে, হৃদয়খনো মোৰ থাকিল ভাঙি। ভিডিঅ'টি চোৱাৰ বাবে আপোনালোক সকলোলৈ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইদৰে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহ পাবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই ল'ব। তেতিয়াহে আমি যেতিয়াই নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে পোনপ্ৰথমে পাব। আৰু আপোনালোকে আমাৰ এই চেনেলটো আপোনালোকৰ বন্ধুবৰ্গৰ মাজত অলপ শ্বেয়াৰ কৰি আমাক আগবাঢ়ি যোৱাত উৎসাহ দিব বুলি আশা থাকিল। আজিলৈ আহোঁ। ধন্যবাদ। জয় আই অসম।